Welcome back to my YouTube channel, Dhanjit Vlog. নতুন ষ্টাইলত মই ব্লগটো আৰম্ভ কৰিছোঁ। আজিৰ পৰা এইটো ষ্টাইলত আৰম্ভ কৰিম। কেনে লাগিছে কমেণ্ট কৰি জনাব। আপোনালোকে চাগে ভাবিছে আজি মোৰ ব্লগ কিয় নাহিল যোৱাকালিৰ, মানে যোৱাকালি সিমান এটা সেই নাছিল, চিত্ৰাংকন প্ৰতিযোগিতা আছিল আৰু দিহানাম আছিল, সেইবাবে কি দেখাম মানে সেইখিনিতো দেখালে নহ'ব, ব্লগটোত কিবা আনি দেখাব লাগিব। সেইবাবে আজি দিলোঁ, কালি নহ'ল, মানে 10 দিন দিম বুলি কৈছিলোঁ। ব্লগ আহিব এতিয়া, কেইদিন বা আহে আৰু নাজানো, চাই থাকক ভিডিঅ'টো। ব্লগটো ষ্টাৰ্ট কৰিলোঁ কাৰণ আজি ৰাতিৰ বিশেষ আকৰ্ষণ হ'ল ফাংচন। মানে আজি অসমৰ জনপ্ৰিয় কণ্ঠশিল্পী দীপান্বিতা ডেকাৰ গীতৰ সৰা হৈছে। তেন্তে ব'লক আজি এতিয়া পূজালৈ যাওঁ। আৰু কালি হোৱা দিহানাম আৰু চিত্ৰাংকন প্ৰতিযোগিতাৰ কেইটামান ক্লিপ মই কৰিছিলোঁ, তেওঁ চাই লওক। আপোনালোকে চালে ক্লিপকেইটা, এতিয়া ব'লক পূজাত যাওঁ। আহিবালৈ এতিয়া পূজা, আপোনালোকক পূজাৰ পৰিৱেশ দেখাইছোঁ কি হৈছে এতিয়া পূজাত। এইটো হৈছে পূজাৰ মন্দিৰৰ গেট, এতিয়া ভিতৰলৈ যাওঁ। মানে সূৰ্যৰ পোহৰ পৰিছে, ভাল কোৱালিটি নাই, এইবোৰ কিবা নাম চলি আছে, ভিতৰলৈ যাই চাওঁ কি হৈছে এতিয়া। চলি আছে নাম, এতিয়া কি চাব। পূজাৰ পৰা আহি গ'লো ঘৰ, এতিয়া ভাত পানী খাই লৈ আকৌ যাম, এতিয়া আপোনালোকক ফাংচন দেখাম। এতিয়া হৈ গ'ল আন্ধাৰ, এতিয়া পূজা চাব গৈছোঁ খোজকাঢ়ি, এতিয়া পূজা পামে আৰু ৰাতি দেখাইছোঁ ফাংচন। এতিয়া কিবা চলি আছে দেখাম। আজি পূজাত চাওক কিছু মানুহ হৈছে অইন দিনতকৈ, চাই লওক। আমার মাজত আহি উপস্থিত হৈছে দীপান্বিতা বা। আপোনালোকৰ অতি মৰমৰ, অতি স্নেহৰ মৰমৰ শিল্পী দীপান্বিতা ডেকা। নমস্কাৰ সকলোকে। গুৱাহাটীবাসী ৰাইজৰ কি খবৰ? পূজা পূজা লাগিছেনে বাৰু গাত? কিমান লাগিছে? বহুত মানুহ আছে দেই, দেখি সঁচাই বহুত ভাল লাগিছে। পোনপ্ৰথমে মই সমূহ ৰাইজক মই বহুত শ্ৰদ্ধা জ্ঞাপন কৰিছোঁ আৰু মোৰ ভাইটি ভণ্টিসকলক মৰম যাচিছোঁ। আৰু জানি রাখো যিশু তাৰপিছত কি
চাউল মিলাব লাগিব বুকুৰে ভিতৰা আছাতই জানা কোনেও নানা তোৰে নাম খাছে খাই বুকুতে নিদিবি মোৰ বাদে কাৰোবা তই বাপে কি হলে মই হম পুনাকে তিৰে মা এটা কি লাগে গান গলি যা ও কথা ও মইনা কই না জানে হয়ে যা সিয়ারে সিয়ারে খুঁজো ফাংচন চালো ফাংচন শেষ হৈ গ'ল এতিয়া ঘৰলৈ যাওঁ যদি ভিডিঅ'টো চাই ভাল পালে লাইক কমেণ্ট শ্বেয়াৰ আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিব লগ পাম এটা ভিডিঅ'ৰ লগত বাই বাই